লাইট নিউজ 365 প্ৰতিগৰাকী দৰ্শকসকলৰ বাবে লৈ আহিছো এক গুৰুত্বপূৰ্ণ খবৰ। আজি ৰাতিপুৱাৰে বিগ ব্ৰেকিং নিউজ। মৃদুল ইছলামৰ মৃত্যুৰ ঘটনাৰ তদন্ত হ'ব। এই ঘটনাৰ তদন্ত হোৱা বুলি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ঘটনাৰ বহুকেইজন সাংবাদিক অসুস্থ হৈ পৰাৰ বিপৰীতে মৃদুল ইছলাম নামৰ কংগ্ৰেছী নেতাগৰাকীৰ মৃত্যু হৈছিল। এই ঘটনাৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে। অৱশেষত কংগ্ৰেছ নেতা মৃদুল ইছলামৰ মৃত্যুৰ তদন্ত ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। বৃহস্পতিবাৰে নিজ সামাজিক মাধ্যমৰ এপছৰ জৰিয়তে এই কথা সদৰি কৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে এতিয়াৰ পৰা ৰাজভৱনৰ সন্মুখত কোনো প্ৰতিবাদৰ অনুমতি দিয়া নহয় বুলি ঘোষণা কৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। বৃহস্পতিবাৰে সংঘটিত ঘটনাক লৈ কংগ্ৰেছকে জগৰীয়া কৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কালি কংগ্ৰেছৰ নেতাসকলে আৰক্ষীৰ বেৰিকেড ভাঙি ৰাজভৱনত বলপূৰ্বকভাৱে প্ৰৱেশ কৰাৰ চেষ্টা চলাইছিল, যাৰ ফলত বিশৃংখলাৰ সৃষ্টি হৈছিল। আৰক্ষীয়ে এফআইআৰ পঞ্জীয়ন কৰি ভিডিঅ' ৰেকৰ্ড পৰ্যালোচনা কৰি ঘটনাৰ সমগ্ৰ তদন্ত কৰিব। উল্লেখযোগ্য যে বৃহস্পতিবাৰে কংগ্ৰেছৰ নেতা ৰাজভৱনত চলোৱা কাৰ্যসূচীৰ মাজতে সাংবাদিকৰ দলটোক লক্ষ্য কৰি আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিছিল। এই ঘটনাত বহুকেইজন সাংবাদিক অসুস্থ হৈ পৰাৰ বিপৰীতে মৃদুল ইছলাম নামৰ কংগ্ৰেছী নেতাগৰাকীৰ মৃত্যু হৈছিল। এই ঘটনাৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, লাইট নিউজ 365।